हेलो ভিউয়ার্স এসআই ফ্রিডমলৈ আপোনালোকক স্বাগতম জনাইছোঁ। ভিউয়ার্স মই আজি আপোনালোকক দেখুৱাম যদি আপুনি IIBF সাৰ্টিফিকেট এতিয়ালৈকে পোৱা নাই কিন্তু এক্সাম দি থৈছে আপোনাৰ বহুত দিন হৈ গ'ল তো IIBFৰ সাৰ্টিফিকেট নোপোৱাসকলে কেনেদৰে কমপ্লেইন কৰিব লাগে এই ভিডিঅ'ৰ মাধ্যমত আপোনালোকে জানিবলৈ পাব। তো ভিউয়ার্স বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ভিউয়ার্স প্ৰথমতে আপোনালোকৰ মোবাইলৰ জৰিয়তে এই কমপ্লেইনটো কৰিব পাৰিব। তো আপোনালোকে গুগল ক্ৰম ব্ৰাউজাৰটো খুলি ল'ব, খুলি কেনে গুগলত সাৰ্চ কৰিব IIBF সাৰ্টিফিকেট ডাউনলোড। তো তাৰে পৰা যদি আপোনাৰ ডাউনলোড হৈ যায় তেনেহ'লে প্ৰব্লেম নাই, আৰু যদি আপোনালোকৰ ডাউনলোড নহয় তেনেহ'লে আপোনালোকে এই প্ৰচেছটো কৰিব লাগিব। তো ভিউয়ার্স ষ্টেপ বাই ষ্টেপ এই ভিডিঅ'টো চাবলৈ মই অনুৰোধ জনাইছোঁ, কিয়নো ইয়াৰ পৰা এটা পইণ্ট যদি স্কিপ কৰি দিয়া হয় তেনেহ'লে আপুনি প্ৰপাৰ সাবমিশন কৰিব নোৱাৰিব। তো ভিউয়ার্স প্ৰথম যোনটো আপোনালোকে লিংক দেখিবলৈ পাইছে সেই লিংকটোত আপোনালোকে এবাৰ টাচ কৰিব। টাচ কৰাৰ পিছত আপোনালোকে অলপ স্ক্ৰল ডাউন কৰিব। যদি আপোনালোকে সাৰ্টিফিকেট চাব বিচাৰে ইয়াৰ পৰা আপোনালোকে মেম্বাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আপোনালোকে ইয়াতে টাইপ কৰিব আৰু সিকিউৰিটি কুৱেশ্যনটো এইটো কেপচাটো দি কেনে আপোনালোকে গেট ডিটেইলছত ক্লিক কৰিব। আৰু যদি আপুনি ইয়াৰ পৰা নোলায় তেনেহ'লে আপুনি অলপ স্ক্ৰল ডাউন কৰক। স্ক্ৰল ডাউন কৰাৰ পিছত প্ৰথম যোনটো লিংক দিয়া আছে কুৱেৰি, এই প্ৰথম লিংকটোত আপোনালোকে এবাৰ টাচ কৰিব। টাচ কৰাৰ পিছত আপোনালোকৰ পেজটো এনেকৈ খোল খাব। খোল খোৱাৰ পিছত আপোনালোকে এইটো আপোনালোকে ডেস্কটপ মোড কৰি ল'ব। 3 ডটত আপোনালোকে এবাৰ টাচ কৰিব, কৰাৰ পিছত আপোনালোকে ইয়াতে ডেস্কটপ মোড কৰি ল'ব। এইটো ডেস্কটপ সাইট হৈ গ'ল। তো আপোনালোকে ইয়াতে সিলেক্ট কুৱেৰি কেটেগৰী আপোনালোকে সিলেক্ট কৰিব, এক্সামিনেশ্যন। তাৰপিছত সিলেক্ট কুৱেৰি সাব কেটেগৰী আপোনালোকে ইয়াতে সিলেক্ট কৰিব নন ৰিচিপ্ট অফ দ্য ফাইনেল সাৰ্টিফিকেট। তাৰপিছত এক্সাম নেমটো আপোনালোকে সিলেক্ট কৰিব। স্ক্ৰল ডাউন কৰি একদম তললৈ আহক। এইটো সাৰ্টিফিকেট এক্সামিনেশ্যন ফৰ BCBF এইটো আপোনালোকে সিলেক্ট কৰিব। কৰাৰ পিছত ইয়াতে মেম্বাৰশ্বিপ অব্লিক ৰেজিষ্ট্ৰেশ্যন নম্বৰ, যেতিয়া আপুনি এক্সাম দিব যায় তেতিয়া আপোনাৰ এটা এডমিট পায়, সেই এডমিটত আপোনাৰ প্ৰথমতে আছে। তো ভিউয়ার্স মই ইয়াতে মেম্বাৰশ্বিপ নাম্বাৰটো ইয়াতে ভৰাই দিছোঁ। ভৰাই দিয়াৰ লগে লগে ডিটেইলছখিনি তলত আপোনাৰ নামটো ইয়াতে ডিটেক্ট কৰিব। ডিটেক্ট কৰাৰ পিছত আপোনাৰ স্ক্ৰল ডাউন কৰি ল'ব। এমপ্লয়াৰ নেমটো ইয়াতে দিব আপুনি। এমপ্লয়াৰ নেমটো দিয়াৰ পিছত আপোনালোকে অলপ স্ক্ৰল ডাউন কৰক। কুৱেৰি ইন ডিটেইলছ ইয়াতে আপোনালোকে আপোনাৰ কুৱেৰিটো লিখি দিব পাৰে। তো আপোনালোকে ইয়াতে লিখি দিব। মই ইয়াতে পেষ্ট কৰি দিছোঁ। আপোনালোকে এইখিনি কথা লিখি ইয়াতে দিব পাৰে। তাৰপিছত আপলোড ফাইল, যেতিয়া আপোনালোকে এক্সাম দিছিল, এক্সাম দিয়াৰ পিছত পাছ কৰাৰ পিছত স্ক'ৰ কাৰ্ড থাকে এটা, স্ক'ৰ কাৰ্ডটো সেইটো আপুনি ইয়াতে আপলোড দিব লাগিব। তো মই ইয়াতে আপলোড দি আছোঁ। ফাইলটো আপলোড হোৱাৰ পিছত ইয়াতে সিকিউৰিটি কোড যোনটো কেপচা দিব লাগে সেই কেপচাটো ইয়াতে ভৰাই দিওঁ। তো মই ইয়াতে কেপচাখিনি ভৰাই দিলোঁ। ভৰাই দিয়াৰ পিছত আপোনালোকে সাবমিটত এবাৰ টাচ কৰিব। তো ভিউয়ার্স সাবমিট কৰাৰ পিছত আপোনালোকে ইয়াতে এটা নাম্বাৰ দেখিবলৈ পাইছে, আপুনি যে কমপ্লেইন কৰিছে সেই কমপ্লেইন নম্বৰটো ইয়াতে। তো ভিউয়ার্স আপোনালোকে এনেদৰে কমপ্লেইন কৰাৰ পিছত কিছুদিনৰ ভিতৰত আপোনাৰ ইমেইল আইডিত আপুনি চেক কৰিব, আপোনাৰ সাৰ্টিফিকেট পাই যাব। তো ভিউয়ার্স আজিৰ কাৰণে ভিডিঅ' ইমান আছিল। যদি আপোনালোকে ফেচবুকত চাই আছে ভিডিঅ'টো তেনেহ'লে পেজটো ফ'ল' কৰিব, আৰু যদি আপোনালোকে ইউটিউবত চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। ধন্যবাদ।